তাৰ GSও মই, প্ৰিন্সিপালো মই আৰু বাপেৰো ময়েই। হেল্ল' এভৰিৱান, মই ৰোহন শইকীয়া আৰু আজি আহিছোঁ আমাৰ শূন্যতা ফাৰ্ষ্ট ডে শ্বুটত। তো বিহাইণ্ড দ্য চিনখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব লাষ্টলৈকে। অলপ মাতটো ভাঙি আছে কাৰণ পানী লাগি আছে, আৰু তথাপিও আহিছোঁ কৰিবলৈ। বাকীখিনি দেখাই থাকিম যিখিনি সম্ভৱ হয়। কেমেৰা ঠিক কৰি আছে লগৰখিনিয়ে। চাব আপুনি বিহাইণ্ড দ্য চিনটো পাছত দেখাবলৈ পাব, ভিডিঅ'টো আগত চাই থাকক। এইটো কেমেৰা একশ্যন। হেল্ল' এভৰিৱান, তো আজি আহি হ'লগৈ আমাৰ ছেকেণ্ড ডে শ্বুটত আহিছোঁ। আজি দেখাই থাকিম আজি কি কি হয়। আজি ছেকেণ্ড ডে শ্বুটত আহিছোঁ। ৰিতুৰাজ, কিবা এটা কৈ দে, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। আমাৰ চব ফিল্ম এখন আহিছে নতুনকৈ, আপোনালোকে চাই ভাল পাব। আৰু বিহাইণ্ড দ্য চিনখিনি আমি যিমান পাৰোঁ দেখাই থাকিম, চাই থাকক। হৈ আছে একশ্যন চিনৰ কাম চলি আছে আৰু চাই থাকক। এয়া কেনেকুৱা হ'ল এইটো? চুপাৰমেন পাঞ্চ হৈ গ'ল নি? প্ৰীতম কেনেকুৱা লাগিলে মাৰটো খাই? বহুত বেয়া, হা বহুত মাৰ খালো এতিয়া। বহুত ভিলেন কেনেকুৱা লাগিছে মাৰি পেলাই? মাৰি মজা দিছে। তুমি কৈ দিয়া এইফালে। বুকু ভাঙি দিছে বুকু ভাঙি দিছে। মোৰ ওপৰত কমপ্লেইন দিয়ক। আৰু যোনখন কলেজ পঢ়িছোঁ তাৰ GSও মই, প্ৰিন্সিপালো মই আৰু বাপেৰো মই। তো গাইজ, আজি হ'লগৈ আমাৰ থাৰ্ড ডে শ্বুট। আহিছোঁ একদম গাঁৱলীয়া পৰিৱেশত একদম কৰিবলৈ পূৰা আহিছোঁ। দেখাই থাকিম, আগলৈকে চাই থাকোঁ। এইফালে আছে, এইফালে খানা হৈছে নেকি? ব্ৰেকফাষ্ট কিবা এটা ব্ৰেকফাষ্ট কৰি লৈছোঁ আৰু তাৰপৰা ধুনীয়াকৈ। গুণ্ডা হয়নে? কি কোৱা? আজি কেনেকুৱা হ'ব শ্বুটটো? আজি শ্বুটটো ভাল হ'ব। আজি প্লেচবোৰ মজা দেখিছোঁ। ভাল হ'ব পূৰা খালা-খালি। এতিয়া কৰি আছোঁ চাইকেলৰ চিন। এখন চাইকেল মোৰ গাঁৱৰ চিন, একদম চাইকেলত গৈ থাকিব লাগিব তেনেকুৱা চিন আছে। সেইয়া ক'ত সেইকেইটা তাত একদম কেমেৰাটো ৰেডি আছে। এইফালে হিৰ'ইন এইফালে ৰেডি আছে আৰু চাইকেলত এতিয়া যাম, চাই থাকক আগলৈ। আজি আমাৰ থাৰ্ড ডে শ্বুট হৈ গ'ল। তো মনাচিনী কিবা এটা কৈ দে, কেনেকুৱা লাগিলে আজি কৰি? বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম কৰিছোঁ। সকলোৱে চাব, লাইক কৰিব। ভাল লাগিলে, বাকী একদম ধুনীয়া কৰিছে তাই, আৰু বৰ ধুনীয়া জেগাটো। আচুৰ্য কিবা এটা কৈ দে, আজি কেনেকুৱা লাগিলে কৰি? আজি শ্বুটিংটো ভাল হৈছে, প্লেচবোৰ মজা। আশা কৰোঁ আপোনালোকে ভাল পাব শ্বুটিংবোৰ চাই। আৰু যিমানখিনি পাওঁ বিহাইণ্ড দ্য চিনখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। এনেদৰে সহায় কৰি যাব, আগবাঢ়ি যাম আমি। আজি অলপ হোষ্টেলৰ নিচিনা এটা দেখাবলৈ ৰুম এটা দেখাম, হোষ্টেলৰ নিচিনা একদম। তাত আহিছোঁ এইফালে সুব্ৰতৰ ঘৰত আহিছোঁ। এইটো সুব্ৰতৰ ঘৰ, ইয়াতে একদম ৰুম এটা আছে সেইকণতে, হোষ্টেলৰ নিচিনা। এইফালে ভিতৰত লাইটিঙৰ কাম কৰি আছে, দেখাই থাকিম, চাই থাকক। এইফালে কাম চলি আছে, লাইটিঙৰ কাম চলি আছে। এইফালে এইটো হ'লগৈ আমাৰ আজি হোষ্টেল যিটো হ'ব, ৰুম হোষ্টেল হ'ব। ইয়াত অলপ এতিয়া বস্তুবোৰ ঠিক হৈ আছে, কৰি আছে আৰু এতিয়াতো ভিডিঅ' ভাইৰেল। এতিয়া মই হোষ্টেললৈ যাবলৈ ৰেডি, ট্ৰলি বেগ লৈ লৈছোঁ ৰেডি। এইফালে
গাড়ী হৈ আছে ৰেডি যাম এতিয়া মোক হোষ্টেলত থ'বলৈ যায় সুব্ৰতে মোক থ'বলৈ যাব হোষ্টেলত নে কি সুব্ৰত এইফালে গৈ দিবি এইফালে ক'ব One, two, three, start. আহিছোঁ দেই অঁ হৈ যাব হৈ যায় আমি এতিয়া কিবা এটা অলপ খাই লৈছোঁ সুব্ৰতৰ ঘৰত সুব্ৰত সেইফালে প্ৰাচুৰ্য আজি বেছি মানুহ নাই আজি আমাৰ অকল কেইটামানৰ শ্বুট আছিলে এইফালে সুব্ৰতৰ ঘৰ সুব্ৰত চাহ খাইছ সুব্ৰত চাহ খাই আছে এইফালে খাই আছোঁ কি শ্বুট হৈ আছে ৰাজদাটো এটাই আছিলে ৰচোন তোক দেখাই আছোঁ মই হাঁচি আহিছে হ'ব এইখন কাটি দিম আৰু কি নাম তেনেকে নহয় অকণ দমত ক'ব লাগিব কি নাম একো নাই মই ৰেকৰ্ড কৰি দিম আজি হ'লগৈ আমাৰ লাষ্ট ডে শ্বুট অলপ ঘৰৰ যিখিনি আছে আজি কৰি ল'ম বছ বেছি ইমান নাই আৰু যিমানখিনি বাৰু আজি শেষ কৰি দিম 2 3 go তোমালোক যোৱাগৈ চোৱা চবকে মাৰি পেলাব তোমালোক যোৱাগৈ সি মাৰি পেলাব চবকে মাৰিব আজি হ'লগৈ 26 জানুৱাৰী আৰু আজি 7টা বজাত ওলাব আমাৰ শূন্যতা আচলতে শূন্যতা আপোনাৰ আমি উলিয়াম বুলি ভাবিছিলোঁ মে' 19 তাৰিখতে মে' 19 তাৰিখত চাব পাৰে এটা ইনষ্টাগ্ৰামৰ মানে হেৰিত এইটো আস্ক মি কুৱেশ্যন দিছিলোঁ তাত সুধিছিলে তাতে চাব পাৰে ইয়াত দেখিছে সেই মে' 19তে কৈছিলে যে ওলাব তো 8 মাহৰ মূৰত তেতিয়া 21 চনৰ মে'ত দিম বুলি কৈছিলে আৰু আজি প্ৰায় 8 মাহৰ মূৰত আহিছে এখন বহুত আগতে ভাবিছিলোঁ বহুত ধুনীয়াকৈ ভাবিছিলোঁ কথাটো এনেকৈ কনচেপ্ট এনেকুৱা হ'ব ভাল পাব চবেই আৰু প্ৰথম ট্ৰাই কৰিছোঁ অলপ বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰি আছোঁ তো কেনেকুৱা হয় জনাব বহুতো ভুল হ'ব পাৰে কাৰণ নতুনকৈ আমি শিকি আছোঁ যিহেতু ভুল হ'বই পাৰে চাবলৈ পাব আৰু যদি চোৱা নাই তেনেহ'লে লিংক আছে ডেছক্ৰিপশ্যনত গৈ পেলাই চাব আৰু এটা কথা মই এনেকৈ ইনষ্টাগ্ৰামত মোক কণ্টেক্ট কৰিব পাৰে তাত মোৰ ডেছক্ৰিপশ্যন বক্সত থাকিব লিংক তাত গৈ পেলাই ফ'ল' কৰিলে হ'ল থেংক ইউ